প্ৰিয় দৰ্শকসকল, লকডাউনত ল'ৰা ছোৱালী দুটাৰ ঘৰতে সোমাই সোমাই আমনি লাগিছে। কিবা এটা নতুন খাবলৈ মন কৰে। সেয়ে আজি এটা পিজ্জাকে বনালোঁ। আহকচোন কেনেদৰে বনাইছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এই বাতিটোৰে এবাতি ময়দা লৈছোঁ। এচামুচ বেকিং লৈছোঁ। অকণমান বেকিং চ'ডা দিছোঁ। আন্দাজমতে নিমখ দিছোঁ। এইখিনি এতিয়া চালি ল'ম। ময়দাখিনি মাৰিবৰ কাৰণে মই ইয়াত দৈ লৈছোঁ। কালি বনোৱা দৈ। টেঙা দৈ ল'ব নালাগে, আগদিনাখন বনাই থোৱা দৈ ল'ব। এয়া দেখিছে কিমান কোমলকৈ মাৰিছোঁ। এনেদৰে কোমলকৈ মাৰিব আৰু দৈয়ে মাৰিলে পিজ্জাটো খাবলৈ কোমল হয়। এতিয়া আমি অলপ ৰিফাইন দি দিম। কিমান কোমলকৈ মাৰিছোঁ এয়া দেখিছে। এনেদৰে কোমলকৈ ৰাখিব লাগিব আৰু এনেদৰে আমি 2 ঘণ্টামান ৰাখি দিব লাগিব। 2 ঘণ্টাৰ পিছত এইটো বনাবৰ কাৰণে উপযুক্ত হ'ব। 2 ঘণ্টাতকৈ বেছি ৰাখিলেও কথা নাই। এইটো আমি এতিয়া ঢাকি থ'ম। 2 ঘণ্টাৰ পিছত এয়া মাৰি লোৱা ময়দাখিনি দেখিলে কিমান কোমল হৈ গৈছে। এয়া পিজ্জা বনাবৰ কাৰণে মই ষ্টিলৰ প্লেট এখনত এনেদৰে ৰিফাইন সানি লৈছোঁ। এইখিনি দেখিছে কিমান কোমল হৈ গ'ল। এয়া এইখিনি মই এতিয়া প্লেটখনত হাতৰ সহায়ত মেলি দিম। হাতেৰে এনেদৰে আমি বেলনাৰ নিচিনাকৈ মাৰি ল'লোঁ। ধুনীয়াকৈ প্লেটখন সজাই ল'লোঁ। এতিয়া আমি কাটা চামুচেৰে অলপ খুচি ল'ম। এইটো পিজ্জা চচ লৈছোঁ। এতিয়া আমি ইয়াৰ ওপৰত চচ দিম। এইটো আমুল চীজ লৈছোঁ। মই পিহনাত পিহি লৈছোঁ। এতিয়া ইয়াৰ ওপৰত অলপ দি দিম। এতিয়া আমি এয়া গাজৰ, কেপচিকাম, পিঁয়াজ কাটি লৈছোঁ। এইখিনি ইয়াত সজাই দিম। আকৌ ইয়াৰ ওপৰত চিজেৰে সজাই দিছোঁ। মই জ্বলা ইমান নাই দিয়া। যিসকলে জ্বলা খায় ইয়াত মিহি মিহিকৈ জলকীয়া কাটি দিব। জলকীয়া গুড়ি দিব পাৰিব। এয়া আমাৰ হৈ গৈছে। এতিয়া মই কেৰাহী এখন 5 মিনিট সময় গৰম কৰি ৰাখিছিলোঁ। এয়া এনেদৰে কেৰাহীত বালি দি ষ্টেণ্ড দি দিছোঁ। ইয়াতে মই এখন এতিয়া দি দিম। আৰু 15 মিনিট সময় মই ঢাকোনেৰে ঢাকি ৰখি দিম। 15 মিনিট হৈ গ'ল। এতিয়া আমি চাম। এয়া আমাৰ পিজ্জা হৈ গ'ল। ওপৰৰ চব্জিখিনি দেখিছে ধুনীয়াকৈ সিজি গৈছে। আৰু মই আপোনালোকক ক'বলৈ পাহৰিলোঁ, গেছটো ল' ফ্লেমত ৰাখিব, হাই কৰি নিদিব, নহ'লে দেৰি যাব। এতিয়া আমি 10 মিনিট ঠাণ্ডা হ'বলৈ দিম। মোৰ এতিয়া পিজ্জা কাটাৰ নাই, সেয়ে মই চুৰি এখনে ট্ৰাই কৰিম।
কাটাৰডাল হ'লে সুবিধা হয়। এয়া দেখিলে দৰ্শকসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে। আৰু যদি ভিডিঅ'টি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।